গাইজ ওয়েলকাম বেক টু মাই চেনেল এথি মই আপোনালোকক আকৌ স্বাগতম জনালোঁ চ' ধুনীয়াকৈ ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ এতিয়া দেখি গম পাইছে মই ওলাইছোঁ অফিচলৈ আৰু ধুনীয়া একদম আজি বৰষুণ দি আছে বতৰটো ধুনীয়া খালি অকণমান ওলাই যাবলৈহে অকণমান অসুবিধা হয় আৰু তথাপি বতৰটো দেখাই আছোঁ মই আপোনালোকক এতিয়া চবে একেলগে চাহ খাব মানে ৰাতিপুৱা চবৰে চাহ খোৱা হয় চ' মা খুৰীৰ লগতে এনেকৈ অকণমান মিলাই মিলি যদি একেলগে খাব পাৰোঁ তেতিয়া ভাল লাগে আৰু চ' সেইটো কাৰণে এতিয়া চাহ খাম মই বোলো তাৰ আগতে ব্লগটো আৰম্ভ কৰিলোঁ এতিয়া দিনবিলাক মই ওলাম চ' এতিয়া হৈছে মোৰ আজিৰ OOTD ধুনীয়া একদম কুৰ্তা আৰু প্লাজো এই কালাৰটো ভাল লাগে একচুৱেলি কুৰ্তাটো মানে সোমাই আছিলে মই পাহৰি গৈছিলোঁ চ' কালি পটককৈ দেখিলোঁ ৰাতি যিহেতু ঠিক কৰি থোৱা হয় মানে কাপোৰবোৰ চ' এইটোৱে উলিয়াই ল'লোঁ আৰু চ' এইটো এতিয়া অকণমান মানে কমফৰ্টেবল ফ্ৰী মানে কি লুজ হৈ আছে এইটো যদি এনেকৈ মানে মাৰি দিয়া হয় তেতিয়া মানে অকণমান বেছি ভাল লাগে আৰু বাট এতিয়াতো তেনেকৈ সময় নাই কালিয়ে উলিয়ালোঁ পটককৈ সোমাই আছিল মানে চ' আজি এনেকৈ পিন্ধিছোঁ আৰু এনেকৈও বেয়া নালাগে অকণমান লুজকৈ পিন্ধিলেও মানে কেৰি কৰিব জানিলে ভালেই লাগে আৰু চ' সেইটো হৈছে মোৰ আজি আউটফিট চ' বতৰটো একদম মানে বৰষুণ দিয়াৰ কাৰণে ভিতৰৰ ৰুম চুমবোৰ আন্ধাৰ হৈ গৈছে এইটো বতৰ পূৰা বৰষুণ দি আছে আজিও কাপোৰ শুকোৱাৰ কোনো চান্স দেখা পোৱা নাই মই কাপোৰবোৰ খালি ধোৱাহে হ'ল এইবোৰ ভিতৰত মেলি থৈ দিব লগা হৈছে বিকজ এইটো হৈছে বতৰ ভালো লাগে কিন্তু ওলাই যোৱা টাইমত অকণমান অসুবিধা এইফালে চব বহি আছে একদম খালি ৰুম চুমবোৰ আন্ধাৰ হৈ আছে আৰু চাহটো খাই লওঁ এইটো কি এইটো পিঁয়াজ অঁ এইটো মালপোৱা বনাইছে নিমখীয়া খাই লওঁ চাহ ঘড়ী চৰি পিন্ধি বেগ চেগ লৈ ৰেডি আৰু এতিয়া যাম হেৰি কি বুলি কয় গাড়ীত যাম বিকজ এইবোৰ মই বাইকত গ'লেও অকণমান তিতিব লগা হ'ব বাকী খোজকাঢ়ি গ'লে ছাতি মেলি যে মই ন' ৱে মই ইমান বেয়া পাওঁ ন এইবোৰ মই যে ছাতি মেলি কিছুমান মানুহে যে ইমান ভাল পায় অকণমান ৰ'দ দিলেও যে ছাতি মেলি মেলি গৈ থাকে কেনেকৈ পাৰে মানে মই ইমান অশান্তি মোৰ ছাতি এটা বেগত আছে মোৰ ছাতি চাওক সেইটো বেগত এই মানে পাৰ্পল কালাৰ সেইটো মোৰ ছাতি বেগত থাকে কিন্তু মই নুলিয়াওঁ মানে যিমান লাগে মই ৰ'দ আৰু বৰষুণ সহ্য কৰিব পাৰিম মই সহ্য কৰি মই ছাতি লৈ যে যোৱাটো মই ইমানেই দিগদাৰ পাওঁ নহয় মই সেইকাৰণে গাড়ীত যাম অলপমান কমিছে তথাপিও দি আছে আৰু বৰষুণটো এফালে চব মানুহবোৰ এইবোৰ মানে পিছল হৈ গৈছে ओला हिस्सों गाइस हम गाड़ी में जाएगा हमें साथी नहीं मिलेगा कृष्ण रातिपुৱাৰ পৰা আজি বৰষুণ আৰু এই গজালি ইমান ধুনীয়া লাগে হোৱাইট কালাৰ ফ্লাৱাৰ্ছ বতৰটো ধুনীয়া হৈ গৈছে আৰু এনেকৈ পূৰা ফুৰিব চুৰিব গ'লে অসুবিধা হয় বাট এইটো বতৰতে লাইক লং ড্ৰাইভ এনত যাব মন যায় বাট আমাৰ অলপমান চবফালে চুইমিং পুল হৈ যায় চ' অলপমান প্ৰব্লেম আৰু ভয় লাগে সাঁতুৰিবও নাজানো গছবোৰ ধুনীয়া হৈছে একদম গ্ৰীণ আহি পালোঁ অফিচৰ পৰা চুলি চাগে আউলি বাউলি হৈ গ'লে আৰু স্কুটিত আহিছোঁ যে চেক কৰিম লাঞ্চ মায়ে কি বনাইছে মই এতিয়ালৈকে গম পোৱা নাই মানে ৰুটি গোন্ধাইছে ৰুটি বনাইছে চাগে এতিয়া মই ফ্ৰেছ হৈ লওঁ ফাইনেলি ফ্ৰেছ হৈ গ'লোঁ আৰু আমাৰ ঘৰত অকণমান এতিয়া কাম চলিব মানে এই AC-টো অকণমান ছাৰ্ভিচিং কৰিব লাগে চ' এইটো ৰুমত এতিয়া বৰ্তমানটো থকা নহ'ব চ' সেইকাৰণে এতিয়া এইফালে আমাৰ তেনেকৈ অহা নহয় এতিয়া লাঞ্চটো কৰোঁগৈ আৰু বেলেগ ৰুমত এয়া লাঞ্চ ৰেডি মই যিহেতু কৈছিলোঁ ৰুটি গোন্ধ আহি আছে চ' হয় ৰুটি আৰু ভাজি এইফালে চয়াবিন বিন আৰু কেৰেট মানে সেইটোৰ ভাজি আৰু বাকী অমলেট আৰু এইফালে কিবাকিবি আছে খুৰীয়ে বনালে আলু চপ ঘৰতে এইফালে পকৰা আৰু এয়া লাও ভাজি বিন ভাজি তেনেকুৱা আৰু মায়ে বনাইছে আজি স্পেচিয়েল লালমোহন ডেজাৰ্ট
এটা মানে অকণমান এনেকৈ চাচনিত থৈ দিছে আৰু একদম টেষ্টি লাগিছে এইটো বাৰু পিছত খাব লাগিব এতিয়া নাখাওঁ ডেজাৰ্টটো প্ৰথমে লাঞ্চ কৰি লওঁ ধুনীয়াকৈ চ' ধুনীয়াকৈ লাঞ্চ হৈ গ'ল এতিয়া অকণমান বৰষুণটো ৰখিছে মানে অলপ আগৰ পৰাই ৰখিছে আৰু আজি ৰ'দ একেবাৰে নোলালে এতিয়া অকণমান ৱাকিং কৰিম ৱৰ্কআউট কৰিম এজ ইউজুৱেল তাৰপিছত মোৰ ইনষ্টাগ্ৰামৰ অকণমান এডিটিং আছে ইয়াৰো অকণমান এডিটিং আছে সেইকাৰণে আকৌ এডিটিংবোৰ নহ'লে গোট খালি বেছি হৈ যাব সেইকাৰণে চাগে আজি অকণমান এডিটিং কৰিম তাৰপিছত অকণমান ৰেষ্ট ল'ম চ' য়েছ আপোনালোকক মই ইভিনিং লগ পাম গুড ইভিনিং চ' আজি তেনেকৈ মানে ৰেষ্ট লোৱা নহ'ল মানে মই অকণমান এডিটিঙে কৰি ল'লোঁ আৰু বিকজ মোৰ এডিটিং যিহেতু আছিল বুলি মই কৈছিলোঁ ইনষ্টাগ্ৰামৰ কৰিছোঁ এতিয়া অলপমান বাকী আছে মানে তথাপি অকণমান আগবঢ়াই থৈছোঁ এতিয়ালৈকে ইউটিউবৰ কৰা নাই ইউটিউবৰটো ৰাতিকৈ কৰিম মই আৰু যিহেতু আমাৰ এচিৰ কাম চলি আছে মই দেখাইছিলোঁৱে চ' আৰু অকণমান আছে চাগে অলম'ষ্ট কমপ্লিট হৈছে আৰু তথাপিও যিহেতু এচিটো এতিয়া বেডৰুমতে চ' তাতে এতিয়া শুবতো নোৱাৰি বিকজ যিহেতু কাম চলি আছে অহা যোৱা হৈ আছে মানুহৰ আৰু কিবা এটা কাম চলি থাকে তেনেকৈ এনেও হৈ থাকিব নোৱাৰি চ' মই বোলো উঠিয়ে দিওঁ উঠি ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ প্ৰাৰ্থনা কৰিলোঁ বোলো আপোনালোকক এবাৰ লগ পাই লওঁ এতিয়া চাহ চবেই চাগে একেলগে খাম কি হয় চাওঁ মুঠতে এই কামটো প্ৰথমে হৈ লওক তাৰপিছতহে চাগে আমাৰ চাহ খোৱা হ'ব চ' সেইটোৱে এতিয়া এচিটো মানে জাষ্ট লগাব দিছে মানে এয়াৰটো চাবলৈ চ' সেইটো এতিয়া লগাই থৈ দিছোঁ সেইটোৱে আৰু এইটো এতিয়া ইয়াতে চলাই থৈ দিছোঁ আৰু এইটো মানে ফ'কাছ লোৱা নাই কিয় লোৱা নাই মই গম পোৱা নাই বহুত ট্ৰাই কৰিলোঁ বাট লোৱা নাই আৰু এতিয়া বতৰটো ডাইৰেক্ট আহিছে চ' ইয়াতে শব্দ আহিব পাৰে ভিডিঅ'ত মানে এনেও ছাৰ্ভিচিং হৈছে মানে কি এইবিলাক বস্তুটো মেইনটেনেঞ্চ লাগেই ন অলপ মাহ তেনেকৈ চ' আমাৰ যিহেতু এতিয়া উইণ্টাৰ গ'ল উইণ্টাৰটো এইটো ইউজ কৰা নহয় চ' এতিয়া ছামাৰ আহিছে তাৰ আগতে এবাৰ মানে ছাৰ্ভিচিং কৰাই লৈছোঁ যাতে একো প্ৰব্লেম নহওক সেয়াই আৰু এতিয়া তাকে এতিয়া বতাহটো কি মানে এইবোৰ বস্তু কেতিয়াবা যদি বেয়া হয় তেতিয়া মানে গৰম হাৱা মাৰে উল্টা মানে যেনেকৈ ঠাণ্ডা হাৱা দিয়ে বেয়া হ'লে কিন্তু উল্টাই গৰম হাৱা মাৰে বাট এতিয়া সেইটোকে চাইছোঁ মানে তাৰমানে যদি কিবা বেয়া হৈছে বেয়া হোৱা নাই বাট হেৰে আৰু ছাৰ্ভিচিং কৰি লৈছোঁ আৰু এয়া আজি ভালকৈ মানে আন্ধাৰ হোৱাই নাই এতিয়ালৈকে ওপৰত সেয়া আকাশ দেখিয়ে আছে সোনকালে মানে আজি ফ্ৰেছ হ'লোঁ যে সেইটো কাৰণে দিয়াৰ চাহ চবে একেলগে খাম এইফালে এয়া আইতাৰ বাকী এইখিনি লাল চাহে খাম আৰু আমি দুজনীয়ে দুটা কেক ট্ৰাই কৰিছিলোঁ ঘৰত বনাবলৈ এতিয়া যিহেতু নতুনকৈ এনেই অকণমান মানে মন গৈছে আৰু ষ্টাৰ্ট কৰিছোঁ মানে চ' এনেই ট্ৰাই কৰিছিলোঁ তাকে এতিয়া চাহৰ লগত খাম এয়া কেক কাটিং কৰিলোঁ দেই আমি এইটো মোৰ আৰু এইটো আমাৰ টিকলিয়ে বনাইছিলে এইফালে মানে অকণমান চকলেট ফ্লেভাৰ এইফালে ভেনিলা টিকলি দেখা দে টিকলিও কাটিছে এইফালে ময়ো কাটিলোঁ এতিয়া চবে একেলগে খাই আছোঁ আৰু ধুনীয়া লাগিছে খাই দি চাহ তাহ খালোঁ এতিয়া অকণমান এজ অলৱেজ বাৰাণ্ডাত বহিবলৈ আহিছোঁ আৰু এতিয়া পূৰা আন্ধাৰ হ'ল আৰু বাট ওপৰত তথাপিও আপোনালোকে অকণমান হোৱাইট দেখিছে ন মানে ক্লাউডছ চ' ৰাতিও চাগে বৰষুণ দিব পাৰে চান্সেছ আছে আৰু ৰাতি দিলে বাৰু প্ৰব্লেম নাই তেনেকৈ কিন্তু দিনটো নিদিলে ভাল আৰু মানে যদি ক'ৰবাত বাহিৰলৈ যাবলৈ আছে তেতিয়া নিদিলে ভাল যোৱাৰ টাইমকণ আৰু অ' ইমান ধুনীয়া নেমু গোন্ধ নেমু কাটিছে একদম মলমলাই গৈছে একদম গোন্ধৰে এয়া এইফালে ভাজি বনাই আছে আৰু কিবা কিবি আছে আৰু তাতে মই চব যেতিয়া ধুনীয়াকৈ ল'ম তেতিয়া দেখাম ডিনাৰ ৰেডি চ' এইফালে এয়া ভাত লৈ লৈছোঁ আৰু নেমু আৰু জলকীয়া মইতো পূৰা লৈছোঁ আৰু দেখিছেনে মন ভৰাই লৈ লৈছোঁ আৰু বিহ জলকীয়া এইফালে আছে অকণমান মাংস আৰু এয়া সেই দিনত দেখাইছিলোঁ দিনত মানে কি হ'ল আমাৰ দুখন ৰুটি খালোঁ নে ইমান পেট ভৰিলে চমলেটো আছিলে সেইকাৰণে মানে হেৰি খোৱা নহ'ল এই পকৰি আৰু এইফালে এইটো আলু চপটো মই বোলো মায়ে ক'লে বোলে ৰাতিয়ে খাই দিম আৰু চ' মায়ে অকণমান কুন্দুলি ভাজি বনালে বাকী সেয়া আৰু দেখাইছিলোঁৱে মই আৰু এইফালে পনীৰ আৰু এয়া দালি চ' এইফালে ডিনাৰ আমি চবেই এতিয়া কৰি লওঁ চ' গাইজ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু দেখা বুলি কয় তেনেকৈ আপোনাৰ চবৰে ডিনাৰ কমপ্লিট চবলৈকে শুব আৰু মোৰ আছে এডিটিং ৰাতিটোৰ ভিতৰত এডিট কৰি এজ ইউজুৱেল এই ব্লগটো মই আপোনালোকলৈ কালি আগবঢ়াম চ' একদম আৰম্ভণিৰ পৰা সকলোকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাওঁ সিমানে মটিভেট হৈ যাওঁ আৰু ছাবস্ক্ৰাইব কৰাৰ ওচৰতে বেল আইকনটো থাকে ক্লিক কৰি দিব যাতে যেতিয়া মই নতুন ভিডিঅ'টো আপোনালোকৰ ন'টিফিকেশ্যন গুচি যায় চ' আজি বতৰটোতো এনেকৈ গ'ল আৰু বৰষুণত এতিয়া ৰাতিলৈও চাগে বৰষুণ দিবও পাৰে মানে ক্লাউডি হৈ আছে দিলেতো ভালেই একদম মজা টোপনি আহিব ৰ'দ চ'দটো নোলালেই চ' সেইটোৱে আৰু ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰোঁ ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত আছে তাৰ পৰা মোক ফ'ল' কৰি দিব এতিয়া বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম পিছ আদিঅ'ছ